এটা কি নাই দম নাই চেণ্ডেল চেণ্ডেল লৈ কোপলা কয় আজি 6-7 মাহ মান আগত ব্ৰেকআপ হৈছে চকৰি কেইটামান আহি মৰ্ণিং এতিয়া টাইম হৈ গ'ল চাগে বহুত টাইমে হ'ল তো আজি মোৰ উঠাত লেট হৈ গ'ল তো উঠিলোঁ এতিয়া চাই চুলি কাটিবৰ কাৰণে যাব পাৰোঁ তো ভিডিঅ'টো চাই থাকক ষ্টাইলত গৰম দি আছে না এইকেইদিন মা কচম বে পুৰা হালত খাৰাপ কৰি দিছে কালি ৰাতি লাইনে নাছিল 2 বজাৰ পৰা লাইনে নাই এনেকুৱা গৰম লাগিছিল না থাকিব পৰা নাছিলোঁ তো তাৰপাছত কি হ'ল শুই কিনে আকৌ ৰাতিপুৱা উঠাত অলপ লেট হৈ গ'ল সেইকাৰণে কালি একচুৱেলি ৰাতি অহাটো দেৰি হৈছে আমি 10টা 10:30 মান বজাত আহিছোঁ লগৰ এটা তাতে গৈছিলোঁ তো কি ক'ম আৰু লাইফটোৱে এনেকুৱা হৈ আছে তো গৈ আছোঁ এতিয়া চুলি কাটিবৰ কাৰণে যোৱাৰ প্লেনিং হৈ গ'ল চুলিবিলাকো বহুত বেয়া হৈ গৈছে চুলিডাল কাটি আহোঁ অকণমান হেণ্ডচাম লগা হ'ব ন কাটি আহিলোঁ আহি কিনে ই কি কৰি আছে ইয়াতে চাওক ই নাটক কৰি আছে ইয়াতে ইনষ্টাগ্ৰামত ৰিলচ নাটক একচুৱেলি কি হ'ল তাত আজি 6-7 মাহ মান আগত ব্ৰেকআপ হৈছে দেখাবৰ কাৰণে ৰিলচ বনাই আছে ইউটিউবৰ ভিডিঅ'টো বনাব ইনষ্টাগ্ৰামৰ ৰিলচটো বনাব পুৰা এটা বস্তু দেখাই আছো আহি আছে চকৰি কেইটামান আহি আছে চকৰি কেইটাক দেখাই আছো চাই থাকক মাজত তিনটে আছে পিছফালে কোনোবা আছে দি কোপলা কয় ফুটবে গেল হয় দম নাই চেণ্ডেল চেণ্ডেল লৈ কোপলা কয় ইমান দম নাই দিয়া আমি কম নহয় চেণ্ডেল লৈ কিনে ভাল চট দিলে হয় চুৰ দি ললা কয় লৈ কিনে ৰেষ্টুৰেণ্টখনত গেলো হা যাওঁতে এটা তিৰি আছিল গানটো বন্ধ এটা তিৰি আছিল তাৰপিছত এটা মতা আছিলে না থাকোঁতে সিহঁতে দুটা যি হাঁহি আছে কি কাৰণত হাঁহি আছে বুলি মোৰ লগত তোক দেখা পাই কিনে হাঁহি আছে তই নিজে ভাবি আছে মোৰ লগত তোক দেখা কাৰণ কি সেইখন ৰেষ্টুৰেণ্টত কপাল যাওঁ আমি তাতে ভিতৰত গৈছো बेहतरीन काम सब्र में खुश बोला जय श्री राम एक वक्त था कोई पूछता न था